পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ চেনেললৈ। আশা কৰিছো আপোনালোকে ইংৰাজীৰ অভ্যাস কৰি আছে। কাৰণ কি হয়, প্ৰথমতে যেতিয়া বস্তুবিলাক আমি আৰম্ভ কৰো, সদায় এটা উদ্যমত আৰম্ভ কৰি যাওঁ, কিন্তু পিছৰ ফালে অকমান হেৰেকা হৈ যায়। গতিকে আজি আলোচনা কৰিম যে কেনেকৈ এই উদ্যমবিলাকক জাগ্ৰত কৰি ৰাখিব পাৰি, কেনেকৈ ইংলিছ শিকিম বুলি নিজৰ মনটো থিৰাং কৰি ৰাখিব পাৰি, আৰু কেনেকৈ প্ৰত্যেক দিনাই নিজকে ক'ব পাৰি যে হয় মই কৰিব লাগিব আৰু মই পাৰিবি। গতিকে মূল ভিডিঅ'টোলৈ আগবাঢ়িম, আপোনালোকৰ লগত আলোচনা কৰিম যে কি কি কথাত আমি লক্ষ্য ৰাখিব লাগিব আৰু কেনেকৈ আমি আগবাঢ়িব পাৰিম। গতিকে তাৰ আগতেই আজিও অনুৰোধ কৰিব বিচাৰিছোঁ, চেনেলটোত যদি প্ৰথমবাৰ আহিছে প্লিজ লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এই তিনিওটা যাতে কৰে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, কাৰণ তেতিয়াহে আমি এনেকৈ লগ পাই থাকিব পাৰিম আৰু আমাৰ এই যাত্ৰাত একেলগে আগবাঢ়ি থাকিব পাৰিম। ঠিক আছে, তেন্তে আগবাঢ়ো আমাৰ মুখ্য বিষয়টোলৈ, যে এতিয়া আমি যাত্ৰাত নামিলোঁ। এতিয়া আপুনি পথিক, আপুনি আৰম্ভ কৰিছে, যাত্ৰা গৈ আছে, কিন্তু সেই যাত্ৰাটোত যিটো উৎসাহ বা যিটো উদ্দীপনা প্ৰথম দিনা আছিল, সেই একেটা উৎসাহেই 10 দিনৰ পাছত বা 15 দিনৰ পাছত আমাৰ থাকে জানো? নাথাকে, নিশ্চয় নাথাকে, কাৰণ মোৰ লগতো হয়, কেৱল আপোনালোকৰ লগতে নহয়। চ' ফাৰ্ষ্ট অফ অল উই হেভ টু এনালাইজ দেট হাউ উই কেন make ourselves, how we can motivate ourselves to continue the journey. কেনেকৈ কণ্টিনিউ কৰিম জাৰ্নিটো? স্কুলৰ যিটো পাঠ্যক্ৰম থাকে বা স্কুলীয়া যিটো শিক্ষা থাকে, তাৰ আটাইতকৈ বেছি প্ৰেছাৰাইজ কৰা বা যিটো কাৰণত আমি পঢ়োঁ, সাধাৰণতে যিবিলাক ল'ৰা ছোৱালী খুব নিয়মীয়াকৈ পঢ়া শুনা কৰে, সেই ল'ৰা ছোৱালীবিলাকৰ কথা মই কোৱা নাই, কিন্তু যিকোনো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে, যদি কোনোবা মিডিয়কাৰ, কোনোবা এভাৰেজ, কোনোবাই খুব বেছি পঢ়ি ভাল নাপায়, কিন্তু পৰীক্ষা বুলি ক'লে, পৰীক্ষাত যিটো শব্দ এক্সামিনেশ্যন, ইভালুৱেশ্যন এণ্ড এক্সামিনেশ্যন, এই দুটা ৱৰ্ডে কিন্তু বাই ফ'ৰ্চ পঢ়িবলৈ বাধ্য কৰে। সদায় আমি ৰৈ থাকোঁ যে ৰুটিনখন আহিব, আমাৰ এক্সামিনেশ্যনৰ ৰুটিনখন আহিব, আৰু ৰুটিনখন আহিলে ৰক্ষা নাই, পাছ কৰিব লাগিব, পৰীক্ষাত নম্বৰ পাব লাগিব, গতিকে আমি পঢ়িবই লাগিব। সেই প্ৰেছাৰটো আমাৰ পৰীক্ষা বুলি ক'লে কিন্তু এটা বেলেগ প্ৰেছাৰ আছে। চিমিলাৰলি যেতিয়া আমি কম্পিটিশ্যন বুলি কওঁ, ধৰি লওক কিবা এটা বাৰ্থডে বা কিবা এটা পাৰ্টিতে এটা সৰু কম্পিটিশ্যন আছে যিটোত আপুনি পাৰ্টিচিপেট কৰিব আৰু এটা সৰু প্ৰাইজ আছে, সেই যিটো কম্পিটিশ্যন, যিটো প্ৰতিযোগিতামূলক ভাৱ, সেই ভাৱটোৱে আপোনাক মানে বাধ্য কৰি দিব, যিটো বস্তু হয়তো আপোনাৰ ইমান এটা ভালো নালাগে, কিন্তু আপুনি কৰিব। গতিকে ঠিক একেধৰণে ইংৰাজী শিকাৰ ক্ষেত্ৰত আমি কেনেকৈ নিজকে পৰীক্ষামুখী কৰিব পাৰোঁ, কেনেকৈ আমি নিজকে ইভালুৱেশ্যনৰ প্ৰচেছটোত আমি ভৰাব পাৰোঁ। গতিকে আপুনি নিজে নিজৰ পৰীক্ষক, আপুনি নিজেই নিজক শিকাই আছে, হয়তো মোৰ ভিডিঅ'বিলাক চাইছে বা বিভিন্ন বেলেগ ধৰণৰ ভিডিঅ' চাইছে, কিবা কিতাপ পঢ়িছে, কিন্তু সেই গোটেই বস্তুখিনি যিখিনি আপুনি শিকি আছে, সেই বস্তুখিনিক আপুনি ইভালুৱেট কৰিবৰ কাৰণে আপোনাৰ ওচৰত ৰাস্তা নাই। আপুনি জানে যে মই আমুকটো চেণ্টেঞ্চ জানো, তামুকটো জানো, মই গ্ৰামাৰ জানো, মই ব্যাকৰণ জানো, চব জানো মই, কিন্তু এতিয়া মই নিজকে পৰীক্ষা কৰিব পৰা নাই যে মই কিমানখিনি জানো। তাৰ কাৰণে 1 নম্বৰতে আপুনি কৰিব লাগিব নিজৰ কাৰণে গ'ল ছেটিং, দ্যাট ইজ আ টাৰ্গেট ফিক্সিং। মানে আপুনি এটা টাৰ্গেট ফিক্স কৰিব লাগিব যে মই আজি ইমানখিনি শিকিছোঁ, গতিকে সেই শিকাখিনি আজি মই নিজকে পৰীক্ষা কৰিম, মই লিখি চাম, মই নাইবা কাৰোবাৰ লগত ফোনত কথা পাতিম, মই কিবা এটা প্ৰকাৰে সেই বস্তুটো মই আজি প্ৰেক্টিছ কৰিম। প্ৰথমতে আপুনি গ'ল ছেট কৰিব যে মই আজি প্ৰত্যেক দিনাই মই ইমানকেইটা লাইন ক'ম, নহ'লে আজি মোৰ টাৰ্গেট যে মই আজি 5টা ক'ম, কাইলৈ 10টা ক'ম, এনেকৈ আপুনি 15 দিনৰ কাৰণে এটা টাৰ্গেট ফিক্স কৰিব যে মই এই যিখিনি শিকিছোঁ সেইখিনি মই প্ৰেক্টিকেল লাইফত মই প্ৰয়োগ কৰিম। গতিকে সেই যেতিয়া টাৰ্গেটটো ফিক্স হ'ব, আৰু এটা কথা মনত ৰাখিব লাগিব যে যেতিয়া আপুনি টাৰ্গেট ফিক্স কৰিব, টাৰ্গেট কেতিয়াও বহুত ডাঙৰ টাৰ্গেট নাৰাখিব। ডোণ্ট ফিক্স আ হিউজ টাৰ্গেট, অলৱেজ ফিক্স আ স্মল টাৰ্গেট। সদায় জীৱনত কি কৰিব লাগে, টাৰ্গেটবোৰ সৰু হ'ব লাগে। আমি কাৰণ ষ্টেপত 1, 2, 3, 4, 5কেহে যাব পাৰোঁ। আমি একেলগে যদি 5ৰ টাৰ্গেট ৰাখোঁ তেতিয়া আমি নাপামগৈ গৈ। গতিকে সেইকাৰণে আমি কি কৰিব লাগিব, উই হেভ টু ফিক্স এ টাৰ্গেট। আমি টাৰ্গেট ফিক্স কৰিম, নিজক ইভালুৱেট কৰিম। গতিকে ফিক্স যেতিয়া টাৰ্গেটটো হৈ যাব, এতিয়া আপুনি এক্সিকিউট কেনেকৈ কৰিব, আপুনি পৰীক্ষাটো নিজৰ কাৰণে কেনেকৈ পাতিব, তাৰ কাৰণে বহুতকেইটা উপায় আছে। প্ৰথম আপোনালোকক মই আগতেও কৈছিলোঁ যে আপোনালোকে আইনাৰ আগত গৈ যিখিনি টাৰ্গেট নিজৰ কাৰণে ৰাখিছে, সেই টাৰ্গেটটো টেষ্টিফাই কৰিব পাৰে, নিজকে আপোনালোকে টেষ্ট কৰিব পাৰে যে আইনাৰ ওচৰত আজি মই এইকেইটা চেণ্টেঞ্চ মই মোৰ ল'ৰা ছোৱালীৰ লগত পাতিবৰ কাৰণে মই শিকিছোঁ, বা ডে টু ডে লাইফৰ মই চেণ্টেঞ্চ শিকিছোঁ, আজি মই প্ৰেক্টিছ কৰিম। গতিকে আজি যেতিয়া আপুনি আইনাৰ আগত প্ৰেক্টিছ কৰিম বুলি, নিজকে পৰীক্ষা কৰিম বুলি
ভাবি ল'ব সেইটো আপোনাৰ পৰীক্ষা নেক্সট আহিলে আপুনি আইনাৰ আগত কৈ যদি ছেটিছফাই নহয় কাৰণ আপুনি নিজে নিজক চাব পৰা নাই আপুনি কেনেকৈ নম্বৰ দিব গতিকে আটাইতকৈ ভাল উপায়টো হৈছে যেনেকৈ এতিয়া মই নিজকে শ্বুটিং কৰি আছোঁ মানে মোৰ ভিডিঅ' মই বনাই আছোঁ আপোনালোকৰ লগত মই কথা আচলতে যেতিয়া মই ভিডিঅ' বনাই থাকোঁ তেতিয়াই মই ভাবি লওঁ যে মোৰ ইমানখিনি অডিয়েঞ্চ আছে ইমানখিনি মোৰ ফলোৱাৰ্ছ আছে বা ইমানখিনি মানুহে মোক চিনি পায় তেখেতসকলে মোৰ ভিডিঅ'টো চাইছে তেখেতসকলকে মই উদ্দেশ্যি কথাখিনি কৈ আছোঁ চিমিলাৰলি আপুনি মোবাইলটো আপোনাৰ হাতত আছে আটাইতকৈ ভাল উপায় আৰু আটাইতকৈ বেষ্ট আমাৰ ওচৰত থকা অস্ত্ৰটো হৈছে মোবাইলত আপুনি নলেজ গেইনো কৰিব পাৰে আপুনি সেই নলেজখিনি টেষ্টিফাইও কৰিব পাৰে এক্সামিনো কৰিব পাৰে মানে আপুনি নলেজখিনিও মোবাইলৰ পৰাই লৈছে আজি মোৰ এই যিখিনি কথা আপুনি শুনি আছে হয়তো মোবাইলতে শুনিছে আৰু মোবাইলতে আপুনি নিজৰ ভিডিঅ' এটা বনাই পেলাই আপুনি যেতিয়া তাক চাব যে মোৰ এইকেইটা দেখোন এনেকৈ ক'ব নালাগিছিল মই এইকেইটা দেখোন ভুলকৈ উচ্চাৰণ কৰিছোঁ বা এইখিনি কোৱাত মোৰ কনফিডেঞ্চ নাই আপুনি নিজে নিজক টেষ্ট কৰিব যে ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিছে সেই কোনোবা এটা বিষয় বাছি লৈ কোনোবা কেইটামান সেন্টেন্স লৈ যেতিয়া আপুনি এবাৰ আৰম্ভ কৰিব দুবাৰ আৰম্ভ কৰিব তেনেকৈ যেতিয়া আপুনি গৈ থাকিব পিছলৈ আপুনি লক্ষ্য কৰিব যে হেতু আপোনাৰ কাৰণে কোনোবা এজন বন্ধুৰ লগত কথা পতাৰ নিচিনা এটা হৈ গৈছে গতিকে হেতু আপুনি খুব ফলপ্ৰসূ আৰু মোৰ যিখিনি ষ্টুডেন্টস আছে যেহেতু মই স্পোকেন ইংলিশৰ ক্লাস কৰি থাকো তেখেতসকলৰ কাৰণে খুব ফলপ্ৰসূ আৰু তেখেতসকলে খুব ভালকে সেই বস্তুটো প্ৰেক্টিছ আৰু হেখত আৰু এটা উপায় আছে সেই উপায়টো হৈছে যে আপোনালোকে যদি মেসেজ লিখে যেতিয়া মেসেজ লিখে ধৰক ৰিটেন যেতিয়া প্ৰেক্টিছ কৰে যেতিয়া টেক্সট মেসেজ কৰে বা কৰবাত কমেন্ট কৰে বা কিবা যদি আপোনালোকে এপ্লিকেশন লিখিছে কিবা বেলেগ লৰা ছোৱালীৰ কাৰণে পিটিএমৰ কাৰণে কিবা আপুনি মানে ফিডব্যাক দিছে সেইবিলাকত সদায় ট্ৰাই কৰিব যিবোৰ নতুন শব্দ আপুনি লাৰ্ন কৰিছে বা শিকিছে সেই নতুন শব্দখিনি যাতে আপুনি প্ৰয়োগ কৰিব পাৰে যাতে আপোনাৰ প্ৰেক্টিছটো হয় কাৰণ যেতিয়া আপুনি লিখিলেহে আপোনাৰ মনত থাকি যাব নেক্সট টাইম যেতিয়া আপুনি ক'বলৈ যাব তেতিয়া ক'বৰ সময়ত আপোনাৰ মনত সোমাই থাকিব শব্দখিনি গতিকে লিখাৰ প্ৰেক্টিছটো আপুনি কৰবাৰ পৰা চাই নহয় নিজে নিজে ভাবি লিখাৰ প্ৰেক্টিছটোৱে আপোনাক হেল্প কৰিব লগে লগে ৰিডিং হ্যাবিটটো এনেকুৱা নহয় যে আপুনি অকল নিউজ পেপাৰ পঢ়িব ৰিডিং হ্যাবিটটো আপুনি ৰাখিব লাগিব যাতে আপোনাৰ ভাল লগা বস্তুবোৰ আপুনি পঢ়িব পাৰে গতিকে সেই কাৰণে এই গোটেই প্ৰসেছ কিটা আপোনালোকে একেলগে ল'ব লাগিব আৰু নিজক এক্সামিন কৰাৰ কথাটো আপোনালোকে ভাবি চাব আৰু কৰিব সঁচাই ভাল লাগে আৰু তেতিয়াহে ফ্লুয়েন্সিটো অটোমেটিক্যালি লাহে লাহে আপোনালোকৰ আহি থাকিব গতিকে আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছে আৰু আপোনালোকে নিজৰ জীৱনত ইয়াক প্ৰয়োগ কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো বেলেগ এটা ভিডিঅ'ত আপোনালোকক সোনকালে লগ পাই আছো বাই বাই